হাই এভৰিৱান দুপৰীয়া কাৰণে যোগাৰ এটা কৰিবলৈ বাৰীলৈ আহিলোঁ আৰু ইমান ধুনীয়াকৈ লাওকেইটা লাগি আছে চাওকচোন। দেহাক ক'লোঁ বেগে যোৱাচোন মোবাইলটো আনা ভিডিঅ' এটা কৰোঁ। ইমান ধুনীয়াকৈ লাওকেইটা লাগি আছে আৰু এইফালে এই দুটাও চাওকচোন একদম মুখা কৰি আছে আৰু মাছৰ সৈতে খাবলৈ ভাল আছিলে, কিন্তু আজি বৃহস্পতিবাৰ গতিকে মাছটো নাখাওঁৱেই, সেয়েহে দাইলৰ লগতে বনাবলৈ দাইলখন যোজা কৰিলোঁ আৰু সকলোখিনি কাটি কৰি ল'লোঁ আৰু দাইলকণ বইল কৰি ল'লোঁ আৰু লগতে তেল মাৰিব লৈছোঁ। আৰু ভিডিঅ'টো মানে সৰুকৈ বনাইছোঁ কিয় মই ব্লাউজ এটা চিলাই আছোঁ, গতিকে ব্লাউজটোৰ লগতে লাগি থাকিব লগা হৈছে যে ভিডিঅ'খিনি ভালকৈ কৰিবই পৰা নাইকিয়া। যি কি নহওক সৰুকৈ হ'লেও দেখাইছোঁ আপোনালোকৰ আগত। কেনেকুৱা পাইছে জনাব। যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আৰু এতিয়া চাওকচোন বিলাহীখিনি ভালকৈ গলি আহিলে, তাৰপিছত আমি ইয়াতে দালিখিনি ঢালি দিলোঁ বইল কৰা। তাৰপিছত অকণমান উতলাৰ পাছতে ধনিয়া পাত দি দিম আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে ভাতসাজ আৰু বহুত ভাল লাগিছে। আৰু এতিয়া মই ভাত পানী খাই লৈ পেলাই মেচিনত বহি লৈছোঁ ভইচ অভাৰ দিবলৈ। আৰু কেনেকুৱা পাইছে জনাব আৰু কোৱা মেলাত অকণমান ভুল হ'বও পাৰে, ক্ষমা কৰিব। যিহেতু খৰধৰকৈ ভিডিঅ'বিলাক বনাইছোঁ, লাহে ধীৰে পাছত বনাই থাকিম। এতিয়া নতুনকৈ কামটো শিকিছোঁ যে, গতিকে ব্লাউজত বেছিকৈ গুৰুত্ব দিব লগা হৈছে। আজিলৈ তেন্তে বাই বাই।